সাবস্ক্ৰাইব কৰক টাইমছ গুৱাহাটীক আৰু বেল আইকনটো দবাওক আমাৰ লেটেষ্ট নিউজবোৰ পাবলৈ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। 104 বছৰ পিছত 27 জুলাইত শুক্ৰবাৰে তিনিটা মহাজাগতিক পৰিঘটনা। মাজ নিশা হ'ব শতিকাৰ আটাইতকৈ দীঘলীয়া পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। পৃথিৱীৰ নিচেই ওচৰ চাপিব মংগল গ্ৰহ, যাৰ বাবে আকাশত দেখা যাব উল্কা বৃষ্টি। পৃথিৱীৰ দূৰত্বত অৱস্থান কৰিব চন্দ্ৰই। এই ভয়াৱহ পৰিঘটনা দৃশ্যমান হ'ব ভাৰতৰ আকাশমণ্ডলত। নিশা 10:44 পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব যদিও মাজ নিশা 2:43 হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। 27 জুলাইত হ'বলগীয়া চন্দ্ৰগ্ৰহণত চন্দ্ৰটো 52 মিনিটলৈকে ৰঙা বৰণ হৈ থাকিব। শাওণ মাহত হোৱা বাবে ইয়াৰ কোনো কুপ্ৰভাৱ বা প্ৰাকৃতিক দুৰ্যোগ নহয় বুলি জ্যোতিষ বিজ্ঞানীসকলে মত পোষণ কৰিছে। চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱী পৃষ্ঠত বিভিন্ন বীজাণুৰ সৃষ্টি হ'ব পাৰে। আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। খালী চকুৰে চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ নকৰিব। চন্দ্ৰগ্ৰহণৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব। ৰান্ধি থোৱা খাদ্য চন্দ্ৰগ্ৰহণৰ পিছত গ্ৰহণ নকৰিব। সংৰক্ষণ কৰি থোৱা পানী বা খোৱা পানীৰ পাত্ৰত তুলসী পাত ছটিয়াই থব। ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশতো ইয়াৰ বিৰল প্ৰভাৱ পৰিব। ইউৰোপ, অষ্ট্ৰেলিয়া, আফ্ৰিকা আদি দেশসমূহতো দৃশ্যমান হ'ব এই মহাজাগতিক পৰিঘটনাৰ। ব্যুৰো ৰিপৰ্ট, টাইমছ গুৱাহাটী।